নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে বহুতেই চাগে দেখিছে মানুহৰ হাতৰ বা ভৰিৰ নখত চন্দ্ৰৰ দৰে চিন থকা। সেই চিন থাকিলে কি হয় আৰু কি উপকাৰ হয় তাৰে বিষয়ে আজি অকমান জনাব বিচাৰিছো। আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব। আমাৰ নখত থকা এই অৰ্ধজোনৰ চিনটো বাৰু কি? কেতিয়াবা আমাৰ দেহৰ অংগবোৰ দেখিলে আচৰিত লাগে যে সৃষ্টিকৰ্তাই আমাক কি দৰে সৃষ্টি কৰিলে। হাতৰ ৰেখাই মানুহৰ ভৱিষ্যতৰ বিষয়ে কয়। মানুহৰ আঙুলি দেখি ব্যক্তিৰ বিষয়ে ক'ব পাৰি। আমাৰ নখৰ তলত ভাগত ভালদৰে চালে দেখা যায় যে তাত এটা আধা জোনৰ দৰে চিন আছে। এই অংশ বগা ৰং হয়। আপুনি কেতিয়াবা ভাবিছেনে এই চিনটো মানুহৰ নখত কিয় পোৱা যায়? আধা জোনৰ দৰে দেখা পোৱা এই চিনটো নখৰ এটা গুৰুত্বপূৰ্ণ অংশ। নখৰ তলৰ অংশত এই চিনটো পোৱা যায়, যিটো নখৰ বাকীবোৰ অংশতকৈ বগা দেখা যায়। এই আধা জোনৰ দৰে অংশটোক লেটিন ভাষাত ইয়াক লুনুলা বুলি কোৱা হয়। এই লুনুলা কেৱল এটা চিন নহয়, ই আপোনাৰ স্বাস্থ্যৰ বিষয়েও বহুত কথা কয়। যদি আপোনাৰ 10টা আঙুলিৰ ভিতৰত 8টা আঙুলিতে এই আধা জোনৰ চিনটো আছে, তেন্তে আপুনি সুস্বাস্থ্যৰ অধিকাৰী বুলি গম পোৱা যায় আৰু তেতিয়া আপুনি স্বাস্থ্যৰ বিষয়ে চিন্তা কৰিব নালাগে। যদি আপোনাৰ আঙুলিবোৰৰ পৰা এই আধা জোনৰ দৰে চিনটো নাইকিয়া হৈ গৈছে অথবা কেৱল বুঢ়া আঙুলিতহে ইয়াক দেখা যায়, তেন্তে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বহুত সজাগ হোৱাৰ দৰকাৰ। এনেহ'লে আপোনাৰ স্বাস্থ্যৰ সোনকালে কিবা অৱনতি ঘটিব আৰু আপুনি সোনকালেই বেমাৰত পৰিব। যিবোৰ মানুহৰ আঙুলিত এই আধা জোনৰ চিনটো অধিক বগা হয়, সেইসকল লোকক মানসিক আৰু শাৰীৰিক ৰূপে সুস্থ বুলি জনা যায়। জ্যোতিষশাস্ত্ৰৰ মতে যিসকল লোকৰ নখ পাতল আৰু চাফা হয়, সেইসকল লোকে আৰ্থিকভাৱে উন্নতি কৰে। যিসকল স্ত্ৰীৰ নখ ধুনীয়া আৰু অলপ ৰঙা হয়, সেইসকল বহুত ভাগ্যশালী হয়। যিসকল পুৰুষৰ নখ গোল হয়, সেইসকল পুৰুষে সফলতাৰ নতুন শীৰ্ষত উপনীত হয়। যিসকলৰ নখ চুটি হয়, তেওঁলোকৰ লগৰ সম্বন্ধীয় ৰোগ হোৱাৰ সম্ভাৱনা থাকে। চুটি আৰু হালধীয়া ৰঙৰ নখৰ ব্যক্তি এলেহুৱা বুলি ধৰা হয়। যিসকলৰ নখ গোলাকাৰ হয়, তেওঁলোকে যিকোনো নিৰ্ণয় সোনকালে লয় আৰু সক্ৰিয় হৈ থাকে। পাতল আৰু দীঘল নখৰ গৰাকীয়ে সোনকালে নিৰ্ণয় ল'ব নোৱাৰে আৰু এই প্ৰবৃত্তিৰ বাবেই তেনে ব্যক্তিয়ে বহুত লোকচানৰ সন্মুখীন হ'ব লগা হয়। এনে ব্যক্তি নিচাযুক্ত হয় আৰু এনে ব্যক্তিৰ ঘৰৰ পৰিয়ালৰ মানুহে তেওঁলোকৰ কামবোৰৰ পৰা বহুত অশান্তি পায়। যিসকলৰ নখ চুটি হয় আৰু অলপ ভাঁজ থকা হয়, তেনে ব্যক্তিয়ে নিজৰ জীৱন সংগীক আঙুলিৰ মূৰত ধৰি নচুৱায় বুলি কোৱা হয়। অৱশ্যে এওঁলোকৰ চৰিত্ৰৰ ফালৰ পৰা ভালেই হয়, কিন্তু এওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব নোৱাৰি। টান নখ গৰাকী বহুত কাজিয়া কৰা স্বভাৱৰ হয় আৰু নিজৰ জিদ যিকোনো প্ৰকাৰেৰে পূৰণ কৰে। এওঁলোকে যি কৰিম বুলি ভাবে সেইটো কৰিয়েই এৰে, লাগিলে সেইটো ভুল হওক বা শুদ্ধ। তেওঁলোক কোনো কথা চিন্তা নকৰে। বুঢ়া আঙুলিত থকা এই আধা জোনৰ বগা দাগটোৱে প্ৰেমত পোৱা সফলতাৰ ইংগিত দিয়ে, কিন্তু বহুতবাৰ এই বদনামৰো সংকেত দিয়ে। বহুত মানুহৰ নখ চাফা হয় আৰু নখত কিছুমান বগা দাগ দেখা যায় আৰু কেতিয়াবা ই সম্পূৰ্ণ বগা হৈ পৰে। নখৰ এই বগা ৰঙে লিভাৰ আৰু হৃদয়পিণ্ডৰ ৰোগ সংকেত দিয়ে। বাহিৰলৈ ওলোৱা নখে কলিজাত হোৱা বিষ আৰু হৃদয় অতিৰিক্ত সমস্যাৰ সংকেত দিয়ে। হালধীয়া নখ তথা দুৰ্বল নখে হৃদয় সম্বন্ধিত ৰোগ তথা এনিমিয়া, কুপোষণ আৰু লিভাৰ ৰোগৰ সংকেত দিয়ে। ফাংগল ইনফেকশ্যনৰ বাবে গোটেই নখ হালধীয়া হৈ পৰে। বহুতবাৰ জণ্ডিছ, থাইৰয়ডৰ দৰে ৰোগত নখ এনেদৰে হালধীয়া হৈ পৰে। যদি নখ হালধীয়া আৰু শকত হয় তথা লাহে লাহে বাঢ়ে, তেন্তে ই কলিজা সম্বন্ধীয় ৰোগ সংকেত দিয়ে। শৰীৰত অক্সিজেনৰ সঞ্চাৰ ভালদৰে নহ'লে নখ অলপ নীলা পৰিবলৈ ধৰে। নখৰ এই নীলা ৰঙে নিয়মীয়া তথা হৃদয়ৰ ৰোগৰ প্ৰতিও সংকেত দিয়ে। যেতিয়া নখবোৰ চামুচৰ দৰে হৈ পৰে, তেতিয়া শৰীৰত তেজৰ অভাৱ হয় আৰু অনুবংশিক ৰোগৰ বাবেও নখৰ আকাৰ চামুচৰ দৰে হৈ পৰে।
আৰু বাহিৰৰ ফালে ওলাই পৰে। নখত থকা গভীৰ ৰঙা ৰঙে উচ্চ ৰক্তচাপৰ সংকেত দিয়ে আৰু জামুনী ৰঙৰ নখে নিম্ন ৰক্তচাপৰ সংকেত দিয়ে। আধা বগা আৰু আধা গোলপীয়া ৰঙৰ নখে চিৰচিছ অৰ্থাৎ কলিজা বিকল হোৱাৰ সংকেত দিয়ে। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন বন্ধু বান্ধৱীসকলক চাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।